গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ডত ৰক্ষা পৰিল দুখনকৈ পবিত্ৰ কুৰাণ শ্বৰীফ। গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। অগ্নিকাণ্ডৰ ফলত 10 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি। গৌৰীপুৰ আৰক্ষী থানাৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ গেৰামাৰী পঞ্চম খণ্ড গাঁৱত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী মতে গাঁওখনৰ অফিচুদ্দিনৰ বাসগৃহত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত 10 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে। নগদ 2 লাখ টকা আৰু 8 লক্ষাধিক টকাৰ আচবাব বিভিন্ন ধৰণৰ নথিপত্ৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যাহ যায়। কিন্তু এই অগ্নিকাণ্ডত দুখনকৈ পবিত্ৰ কুৰাণ শ্বৰীফ ৰক্ষা পৰে। এই ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী গৌৰীপুৰ আৰক্ষী থানাৰ এটা বৃহৎ আৰক্ষীৰ সঁচাতি দল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত অগ্নি নুমাবলৈ সক্ষম হয়। ইপিনে এই ঘটনাৰ খবৰ পাই আলমগঞ্জ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সভানেত্ৰীৰ স্বামী আব্দুল সত্তাৰ ঘটনাস্থলীত উপস্থিত হয়। গৌৰীপুৰৰ পৰা মোজাহাৰ আলীৰ ৰিপৰ্ট B24 নিউজ। মোহাম্মদ অফিজুদ্দিন শেখের ঘরত মানে লাইন শর্ট করিয়া আগুন লাগিয়া মানে আর কি ঘর বাড়ি সব জ্বলে গেছে। মানে বাড়িতে আসিল 2 লাখ টাকা আসিল, মানে এই যে লেবার পেমেন্ট করবে ক্যাশ টাকা 2 লাখ, আরো ঘরের বস্তু বাহিনী যা আসিল সবসাথে মোটামুটি 10 লাখ টাকা ক্ষতি হয়েছে। কোরআন শরীফ দুইটা আল্লাহ বাঁচাইছে। নথিপত্র ভোল্টেজ সব চলে গেছে। কোরআন শরীফ দুইটা খালি আল্লাহ বাঁচাইছে, আর বাকি কিছু বাঁচে না, সব শেষ।